হাই ফ্ৰেণ্ডছ, আজি মই এটা আইবলৰ স্পিকাৰ পোৰ্টেবল স্পিকাৰ আনিছিল, ব্লুটুথ স্পিকাৰ, যোনটো আপুনি কম দামত বহুত ভাল সাউণ্ড বুলি কোম্পানীয়ে দাবী কৰিছে আৰু ময়ো শুনি চালোঁ এটা ভাল সাউণ্ড। এইটো মোৰ প্ৰথম আইবলৰ আনবক্সিং কৰিম, যোনটো আপোনাৰ স্পিকাৰ ক্ষেত্ৰত প্ৰথম আনবক্সিং হ'ব মোৰ। কেনেকুৱা হয় নাজানো, বেয়া হ'লেও জনাব, ভাল হ'লেও জনাব। আৰু মোৰ এনেকুৱা সৰুৰ পৰা ডাঙৰলৈকে ব'ট, JBL, ছনী এনেকুৱা ভাল ভাল কোম্পানীৰ স্পিকাৰৰ পৰা আদি কৰি ইয়েৰফোনৰ পৰা আদি কৰি পোৰ্টেবল স্পিকাৰ গোটেইখিনি বস্তুৱে মই আনবক্সিং কৰি এইবোৰ ভিডিঅ' আপুনি চাই থাকিব হ'লে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে সোনকালে আপোনাৰ একাউণ্টলৈ যায়। আৰু মই এই বক্সটো কি কেনেকুৱা হয়, ইয়াৰ বিল্ড কোৱালিটি কেনেকুৱা, ইয়াৰ ছাউণ্ড কোৱালিটি কেনেকুৱা, সঁচাকৈ ভাল নে বেয়া, আৰু স্পেক কেনেকুৱা, ই কি ধৰণে কাম কৰিব, গোটেইখিনি কথা আপুনি চাই আহক। মোৰ ভিডিঅ'টো এতিয়াৰ পৰা শেষলৈকে চাব, যাতে গোটেইখিনি কথা বুজি পায় আৰু আপোনাৰ কাৰণে উপযোগী হয় নে নহয় বুজি পাব। ইয়াৰ বহুতকেইটা কালাৰ আছে, চাওক 4-5টা কালাৰ আছে। মই এই ব্লু কালাৰটো আনবক্সিং কৰিম। আহক এতিয়া এইটো বিষয়ে ধুনীয়াকৈ চাওঁ, গোটেইখিনি কথা আপুনি বুজি উঠক। স্পিকাৰটো খোলাৰ আগতে আমি পেকেটটো খোলাৰ আগতে আমি ইয়াৰ চাৰিওপিনে চাওঁ। মানে আইবলৰ হৈছে আইটোৱে মেইন লগ', যোনটো আইবলৰ চিম্বল, আৰু ওপৰত ব্লু কালাৰৰ যোনটো মুচি কিউব X1। এই স্পিকাৰটোৰ নাম হ'ল, মডেল নাম্বাৰটো মুচি কিউব X1 পোৰ্টেবল স্পিকাৰ। BT মানে হৈছে ব্লুটুথ পোৰ্টেবল স্পিকাৰ। আৰু এইপিনে আপোনাৰ এইপিনে তেওঁলোকৰ স্পেক মেনশ্যন কৰা আছে। MRPটো চাব পাৰে। MRP দেখিছেনে 999, কিন্তু অনলাইনত কিনিলেও অফলাইনত কিনিলেও ইমান দাম নহয়। অনলাইনত কিনিলেতো বহুতেই কম দামত পাব, কিন্তু অফলাইনত কিনিলে আপুনি ছাৰ্ভিচৰ ছাপোৰ্ট লগালগ পাই যাব। এইটো চাইডে দিয়া আছে স্পেক, ইয়াৰ ফিচাৰ্ছ, ইয়াৰ স্পেচিফিকেশ্যন এনেকৈ দিয়া আছে, কি কেনেকুৱা আউটপুট 3 ৱাটৰ ছাউণ্ড ওলাব, আৰু 6 আৱাৰলৈকে বেটেৰী বেকআপ পাব। 1.5 ঘণ্টাত আপোনাৰ বেটেৰীটো চাৰ্জ হ'ব। আৰু আপুনি ৱায়াৰলেছ উইথ ব্লুটুথ কানেক্টিভিটি বুলি, এইটো ব্লুটুথ কানেক্টিভিটি হয়। আৰু ৰেডিঅ' আছে, ৰেডিঅ' লগাব পাৰিব আপুনি, মেমৰি কাৰ্ড দি এইটো লগাব পাৰিব, পেন ড্ৰাইভ দি লগাব পাৰিব। আৰু ইনবিল্ড মাইক আছে, যোনটো আপুনি ফোন কল ৰিচিভ এণ্ড পিক আপ কাট কৰিব পাৰিব। এইটো এটা খুবেই ধুনীয়া কথা, আপুনি হেণ্ডছ ফ্ৰীভাৱে ইউজ কৰিব পাৰিব। আহক এতিয়া এইটো আনবক্সিং কৰোঁ, কেনেকুৱা কি আছে গোটেইখিনি কথাই চাওঁ। পেকেটটো খোলাৰ পিছতে স্পিকাৰটো চাই ধৰা, আৰু লগত কি দিছে চাওঁ। সৰু পাউচ এটা আছে। পাউচটো খোলাৰ পিছত ইয়াত দেখিলোঁ যে আপোনাৰ মেনুৱেল গাইড আৰু কিবা কিবি কাগজ দিছে, ডকুমেণ্টেশ্যন দিছে। তাত চাৰ্জিং কেবল, যোনডাল আপুনি এই স্পিকাৰটো চাৰ্জ কৰিব পাৰিব। আপুনি মোবাইল ফোনৰ চাৰ্জাৰডালো চাৰ্জ কৰিব পাৰিব, এইডালেদি চাৰ্জ কৰিব পাৰিব, যোনডালে মন যায় সেইডাল চাৰ্জ কৰিব পাৰিব। স্পিকাৰটো এইটো চাইডে আছে আপোনাৰ চাৰ্জিং পৰ্ট, আৰু এইটো হ'ল SD পৰ্ট, মাইক্ৰ' SD পৰ্ট, যোনটো আমাৰ মেমৰি কাৰ্ড লগাব পাৰিব। আৰু এইটো চাইডে এইটো হৈ গ'ল আপোনাৰ অফ অন কৰা, আপোনাৰ অলপ দেৰি প্ৰেছ কৰি থাকিলে আপোনাৰ অন হৈ যাব। মই আপোনাৰ প্ৰেছ কৰি দিছোঁ, অন হ'ব চাব। পাৱাৰ অন মানে ই নিজেই ক'ব আপোনাৰ পাৱাৰ অন, বা যদি পাৱাৰ অফ হৈ যায় পাৱাৰ অফ বুলি ক'ব। যদি আপোনাৰ বেটেৰী কম আছে, বেটেৰী ল'ত ছিগনেল দিব, আপোনাৰ ভইচৰ দ্বাৰা ক'ব। আৰু ইপিনে ভলিউম বঢ়াবৰ কাৰণে, এইটো ভলিউম কমাবৰ কাৰণে প্লে প'জ গোটেইখিনি আছে। আৰু বিশেষ বুটাম নাই, এইটো আইবলৰ ব্ৰেণ্ডিং কৰি থোৱা আছে। স্পিকাৰটো এই তলৰ চাইডে আছে, আৰু এইটোৱে ইয়াত স্পিকাৰ গ্ৰিল আছে, যোনটো চাউণ্ড লোৱা সময় কৰিবৰ কাৰণে। আৰু তলৰ পিনে ইয়াৰ চিৰিয়েল নাম্বাৰ আৰু মডেল নাম্বাৰ। এতিয়া মই আপোনাক এইটো ছাউণ্ড কোৱালিটি টেষ্ট কৰিবলৈ হ'লে মই কম্পিউটাৰত এইটো লগাই দেখাম। মই প্ৰথম কানেক্ট কৰি লৈ গান এটা বজাই দিম, আপোনাক কেনেকুৱা হয় কি হয় আপুনি চাব। মই এইটো মোৰ লেপটপৰ লগত কানেক্ট কৰিলোঁ। কানেক্ট কৰাৰ পিছত ইয়াৰ কানেক্টেড বুলি এবাৰ চাউণ্ড ওলাই, তাৰপিছত চাউণ্ডটো বাঢ়ি যায়। মই এতিয়া চাউণ্ডটো প্লে' কৰি দিম, আপুনি কেনেকুৱা শুনে চাব। মই ইয়াত আপুনি চিন্তা কৰিবলৈ কোনো কথা নাই, কপিৰাইটছ ফ্ৰী মিউজিক বজাম, যোনটো আপোনাৰ কাৰণে কোনো অসুবিধা নাই। শুনিছে চাউণ্ড কিমান ধুনীয়া চাউণ্ড আহিছে, যোনটো মই ফুল চাউণ্ড দিয়াৰ পিছত এইটো অলপো ফটা নাই। আপোনালোকে চাউণ্ড কোৱালিটি এতিয়া শুনিব পাইছে। ইয়াৰ মই যিমান চাউণ্ড গোটেইটো বঢ়াই দিলেও চাউণ্ড কোৱালিটি নাফাটে। আপুনি কমাব হ'লে ইয়াত যদি অলপ প্ৰেছ কৰি দিয়ে, 1-2বাৰ প্ৰেছ কৰে, কমি যায়। আৰু বাঢ়িব হ'লে এইপিনে প্ৰেছ কৰি দিয়ক। যদি আপুনি মোবাইলৰ পৰা লগায়, তেনেহ'লে ইয়াত আপুনি ডাবল প্ৰেছ কৰিলে বা ছিংগল প্ৰেছ কৰিলেও আপুনি নেক্সট হৈ যায়। আৰু আপুনি এইপিনে প্ৰিভিয়াছ কৰিবলৈ এইটো চাইড বটাম আছে, আৰু অলপ প্ৰেছ কৰি থাকিব লাগে। প্ৰেছ এণ্ড হোল্ড যদি কৰে, তেনেহ'লে নেক্সট দৰলৈ যায়। মোবাইলত লগালে, কম্পিউটাৰত লগালে নহয়। মই এতিয়া প'জ কৰি দিলোঁ গানটো। আৰু এটা চাওক, ইয়াৰ বেটেৰী বেকআপ 6 আৱাৰ্ছ, মানে আপুনি যদি ক'ৰবালৈ লৈ যায় বা গাড়ীত লৈ যায় বা ঘৰতে কেতিয়াবা শুনে, তেতিয়াহ'লে 6 আৱাৰ্ছ বেটেৰী বেকআপ পাব। বেটেৰী আপোনাৰ চাৰ্জ হ'ব অনলি 1.5 ঘণ্টাত,
মেক্সিমাম 1.5 ঘণ্টা যোনটো চাৰ্জাৰ কেবল দিছে এইডাল আপুনি মোবাইলৰ চাৰ্জাৰৰ লগতো লগাব পাৰে বা লেপটপৰ লগতো লগাব পাৰে মোবাইলৰ চাৰ্জাৰ লগাই দিলেতো বহুত সোনকালে চাৰ্জ হৈ যায় বহুতেই ধুনীয়া স্পীকাৰ সৰু পৰ্টেবল মুঠিৰ ভিতৰতে আহি যায় ওজনো বহুত কম 3 ৱাটৰ যোনটো স্পীকাৰ দিছে খুবেই চাউণ্ডলেছ আৰু মই এটা কথা মন কৰিলোঁ যে ফুল যদি চাউণ্ডো দি দিয়ে তেনেকৈ ফটা নাই যোনটো ঢেৰকৈ যে একদম বেয়া মাত ওলাই যায় ফুল চাউণ্ড দিলে তেনেকুৱা নহয় আৰু এইটো মই একদম ইয়াৰ মাত যিটো আপোনাৰ দামৰ ক্ষেত্ৰত এইটো বহুত ভাল দাম চাই কাম ইয়াৰ কিন্তু ইমান দাম নহয় 500 টকাত আইবল কোম্পানী 1 বছৰ ৱাৰেণ্টিৰ সৈতে আপুনি পাব যি বেয়া হ'ব আপোনাৰ নিয়াৰেষ্ট ছাৰ্ভিচ চেণ্টাৰত আপুনি দি দিব আপুনি কোম্পানী আপোনাক ৰিপ্লেচ কৰি দিব বা আপুনি নতুন দিব বা বনাই দিব পাৰে তো ৰিচেণ্টলি আইবল কোম্পানী ওলাইছে যোনটো খুবেই ভাল চাউণ্ড আপোনাৰ ল'ব পাৰে যদি ইচ্ছা কৰিলে আপোনাৰ যদি সৰু পৰ্টেবল স্পীকাৰ ল'বলগীয়া আছে তেনেহ'লে এইটো ল'ব পাৰে আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ কেলৈ মই এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ গেজেট আনবক্সিং কৰোঁ আৰু মই স্পীকাৰৰ ক্ষেত্ৰত কৈছোঁ ব'ৰ্ড JBL Sony এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ দামী যিবোৰ স্পীকাৰ আছে এইবোৰৰ পৰা মই DJ লৈকে আনবক্সিং কৰিম যিবোৰ চাই থাকিব হ'লে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি থ'ব লাগিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ' আপলোড হোৱাৰ লগে লগে নটিফিকেশ্যন গুচি যায় আজিলৈ সামৰিছোঁ ফ্ৰেণ্ডছ নতুন এটা ভাল ভিডিঅ' লগ পোৱাৰ আশাৰে থেংক ইউ বাই বাই জয় অসম